নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক শুনাম মোৰ প্ৰথমখন উপন্যাস কুঁৱলীৰ প্ৰথম খণ্ডটি। তেনেহ'লে আহক কাহিনীটো আৰম্ভ কৰোঁ। বাগানখনৰ মাজে মাজে মোৰ গাড়ীখন লাহে লাহে আগবাঢ়ি গৈ থাকিল। মনত হাজাৰটা প্ৰশ্ন। বাগানখন বা কেনেকুৱা হয়, বাগানৰ মানুহবোৰ বা কেনেকুৱা, ভালকৈ কাম কৰিব পাৰিমনে ইত্যাদি চিন্তাবোৰে মোৰ মনত খুন্দিয়াইছিল। ৰ'ব, এইখনতে মই মোৰ পৰিচয়টো দি লওঁ। মই ৰিয়ান হুছেইন। মই যিখন বাগানৰ কথা কৈ আছোঁ, কাইলৈৰ পৰা মই সেইখন বাগানতে একাউণ্টেণ্ট হিচাপে মোৰ কৰ্মজীৱন আৰম্ভ কৰিম। বাগানৰ একা বেকা পথৰ মাজেৰে মোৰ গাড়ীখন কিছু দূৰ অতিক্ৰম কৰাৰ পাছত মই গৈ পালনপুৰ বাগানৰ হেড অফিচ পালোহি। তেতিয়া মোৰ ঘড়ীত নিশা প্ৰায় 8 বাজিছিল। বাগানখনৰ হেড অফিচটো পুৰণি দিনৰ এটা বিশাল ঘৰ। অফিচৰ বাৰাণ্ডাত থিয় হৈ মই ইফালে সিফালে চকু ফুৰাই মেনেজাৰৰ অফিচটো বিচাৰিবলৈ ধৰিলোঁ। তেনেকুৱাতে পাছফালৰ পৰা কোনোবাই মোক মতা যেন শুনিলোঁ। বাবু, আপুনি ৰিয়ান হুছেইন নেকি বাৰু? মই পাছলৈ ঘূৰি চাই দেখিলোঁ এজন ডেকা ল'ৰা হাতত এডাল লাঠি লৈ ৰৈ আছে। হয়, আপুনি? ল'ৰাজন মোৰ ফালে আগবাঢ়ি আহি ক'লে, মই শিবু, এই